কাৰণে কৰিছে 21 বছৰ বিয়াৰ বয়স কিন্তু ল'ৰাটোৰ ৰাজনীতি কৰাৰ বয়সটো আকৌ 18 বছৰ হ'লে ভোট দিব পাৰে আমাৰ এটা কনসেপ্ট আছে কি মানুহৰ মাজত ল'ৰা যেতিয়া প্ৰাপ্তবয়স্ক কৰিছে ভোট যেতিয়া আহি গৈছে সি ভোট দিব পাৰে গতিকে সি বয়স হৈছে তাক বিয়া পাতাব পাৰি নহয় বিয়াৰ বয়সটো আৰু ভোটৰ বয়সটো পাৰ্থক্য আছে 18 বছৰ হ'লে সি প্ৰাপ্তবয়স্ক হয় মানে ভোট দিব পাৰে কিন্তু বিয়াৰ কাৰণে নহয় বিয়াৰ কাৰণে আৰু 3 বছৰ ওয়েট কৰিব লাগিব 21 বছৰ ইয়াৰ পৰা বুজা যায় যে ৰাজনীতি কৰাতকৈ বিয়া পাতি সংঘাৰ চলোৱাটো টান সেইকাৰণে 3 বছৰ পিছুৱাই দিছে যি সন্তানে এই কম বয়সত বিয়া পাতি নিজৰ মা দেউতাকক বিপদত পেলাই আছে মা দেউতা জেল খাই আছে নিজৰ লাইফটো নষ্ট হৈ আছে তো এইখিনি যদি তেওঁলোকে লিখা পঢ়াত মনোযোগ দি এই ভাল পোৱাটো আৰু পলাই যোৱাৰ যেটো প্ৰথা এইটো সম্পূৰ্ণ মনৰ পৰা ভাত দিব লাগে এটা আমাৰ মানুহৰ এটা মাজত ট্ৰেন আছে কি কয় বলে এগ্ৰিমেন্ট কৰি থওঁ এগ্ৰিমেন্ট কৰা বুলি কয় আৰে তোমাৰ যদি ৰুটি বনাব যদি ইচ্ছাই নাই তে আটাত পানী কিয় দিলা আটাত পানী দিছা মানে তোমাৰ উদ্দেশ্যটো ৰুটি বনোৱাই হয় ৰুটি হ'ব নহলে আৰু কিবা এটা হ'ব কথাৰ যদি ইচ্ছাই নাই তেলে এগ্ৰিমেন্টটো কিয় কৰালা এগ্ৰিমেন্টটো এইকাৰণেই কৰে যে ছোৱালীজন যাতে বেলেগত নাযায় ল'ৰাটো যাতে পাগলামি নকৰে নহয় এইটো একেবাৰে সম্পূৰ্ণ আপোনাৰ ভুল ধাৰণা আপোনালোকে এই কামখিনি কৰক ল'ৰাটো ভালকে কাউন্সেলিং কৰক ঘৰত ল'ৰাটো কাউন্সেলিং কৰিলে বুজাই দিয়ক যে বিয়া দিয়ে এইবিলাক একো নহয় প্ৰেম কৰাৰ বয়স আৰু লাইফ কৰাৰ বয়স দুটা বয়স একেই এই 17-18 বছৰৰ পৰাই শুৰুৱাত হৈ যায় 25-27 বছৰলৈকে আৰু প্ৰেমো এইটো বয়সতে আহে যিসকলে প্ৰেমৰ গুৰুত্ব তেওঁলোকক চাব বিয়া পাতি সংসাৰ কৰি বেলেগ ফালে গৈছে আৰু যিসকলে লাইফ কৰাৰ ফালে গৈছে তেওঁলোকে চাব প্ৰেমটো পিছত পায় আকৌ ঘূৰাই প্ৰেমটো পিছত পায় লাইফটো কৰাৰ পিছত আকৌ কিন্তু প্ৰেমটো আহি থাকে সেইকাৰণে লাইফ কৰাৰ কথা চিন্তা কৰিব লাগে পঢ়া শুনাৰ প্ৰতি বেছি গুৰুত্ব দিব লাগে অভাৱটোক আজিৰ যুগত অভাৱ নাই বুলি ক'ব পাৰি কাৰণ আমি যেতিয়া পঢ়িছিলোঁ স্কুলত তেতিয়া দেউতাই চেণ্ডেল দিব পৰা নাছিল এতিয়াতো আৰু চেণ্ডেল স্কুলৰ পৰা বেগ স্কুলৰ পৰা চাইকেল স্কুলৰ পৰা স্কুটি গোটেই বস্তু পাইছে খালি বাহানাহে যে মই অভাৱৰ কাৰণে পঢ়িব নোৱাৰিলোঁ অভাৱৰ কাৰণে যিমান বিশিষ্ট ব্যক্তি